আমাৰ চেনেল এন কিচেন ষ্টৰিজৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভেচ্ছা থাকিল। আজি মই একো ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। আজি এটা ব্লগ কৰিছোঁ। মই ঘৰত কেনেদৰে দেৱালী চেলিব্ৰেশ্যন কৰিলোঁ, লগতে অলপ আমাৰ এপাৰ্টমেণ্টটো কেনেকৈ কৰিলে তাকেই দেখাম। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। এইটো মই বনোৱা এটা চিম্পল ৰংগোলী। মই ইমান এক্সপাৰ্ট নহয় ৰংগোলী বনোৱাত, এটা ট্ৰাই কৰিলোঁ আৰু এইদৰে চিম্পলকৈ বনাইছোঁ আৰু চাকি দি এইদৰে সজাই দিছোঁ। আৰু এইখন মোৰ বেলকনি, ইয়াতে এইদৰে লাইট লগাই দিছোঁ। আপোনালোকেনো কেনেদৰে দেৱালী চেলিব্ৰেট কৰিলে আমাক জনাব নাপাহৰিব কিন্তু। এয়া মোৰ ফ্লেটৰ সন্মুখৰ পাৰ্ট। দৰজাৰ কাষতে মই এই ৰংগোলীটো বনাই দিছোঁ। এয়া আমাৰ সন্মুখত দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে সকলোৱে নিজৰ ঘৰৰ আগত। মই আপোনালোকক অলপকৈ আটাইখিনি দেখাব চেষ্টা কৰিম। এয়া চাওক, সকলোৱে নিজৰ ঘৰবিলাক বৰ সুন্দৰকৈ সজাইছে। আৰু সন্মুখৰ পৰা এইদৰে সকলোখিনি দেখিলে ইমান ধুনীয়া লাগে। ইফালে কালী পূজাৰ আয়োজন চলি আছে। আৰু মেইন ৰোডৰ পৰা এইটো আমাৰ এপাৰ্টমেণ্ট। চাওকচোন কিমান ধুনীয়া লাগিছে। মই জীৱনত আজিলৈকে কেতিয়াও বম ফুটাই পোৱা নাই, সেইবাবে ফুলজাৰিকে জ্বলালোঁ। সৰুতে যেতিয়া দেউতাহঁতে বম ফুটাইছে তেতিয়া মই দৌৰি গৈ পেলাই ভিতৰত সোমাওঁ, কাৰণ মোৰ বহুত ভয় লাগে। এয়া মই আৰু মোৰ হাজবেণ্ড। আপোনালোকক পুনৰ এবাৰ দেৱালীৰ শুভেচ্ছা জনালোঁ। আজিৰ ব্লগটো কেনেকুৱা পালে আমাক জনাব নাপাহৰিব। উইচিং ইউ অল আ ভেৰি হেপ্পী এণ্ড ছেফ দিৱালী। ষ্টে ছেফ, ষ্টে হেল্ডি। Bye bye.